এটি বিশেষ দৃশ্য। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চেলিপতা নামৰ গাঁও এখনৰ এটি বিশেষ দৃশ্য। আজি টিভিত নহয়, আজি চেলিপতা গাঁৱৰে ঘৰৰ ৱালত টিভিৰ এক বিশেষ ৰূপ। হয়, সততে চিনেমা হল কিংবা বিভিন্ন ৰাজহুৱা অনুষ্ঠানত ব্যৱহাৰ হৈ অহা প্ৰজেক্টৰ আজি চেলিপতা গাঁৱৰ গিৰিধৰ ৰায় নামৰ এগৰাকী বিশেষ যুৱকৰ ঘৰত। চেলিপতা গাঁৱৰ গিৰিধৰ ৰায় নামৰ যিগৰাকী বিশেষ যুৱকে আজি প্ৰজেক্টৰ হতুৱাই টিভি অবিহনে নিজ পৰিয়ালৰ লগতে চেলিপতা গাঁওবাসীৰ ৰাইজক নিজ গৃহৰ পকীৱালত এনেদৰে যোগান ধৰিছে বিভিন্ন মনোৰঞ্জনমূলক অনুষ্ঠানৰ। আৰু যাক লৈ এতিয়া আনন্দত আত্মহাৰা গিৰিধৰ ৰায়ৰ বন্ধু কিংবা চেলিপতা গাঁওবাসীৰ ৰাইজ। নমস্কাৰ, মই নমস্কাৰ অসমবাসী ৰাইজক মই নমস্কাৰ ৰাখোঁ। মই বহুত ধন্যবাদ যে আমি এনেকুৱা গাঁৱলীয়া ভিতৰুৱা অঞ্চলৰ মানুহ হিচাপত আজি বসবাস কৰিছে। আপুনি যে আমাৰ অঞ্চলৰ বাসিন্দা বা আমি কেনে বস্তুত আমি আনন্দ ফূৰ্তি লাভ কৰোঁ সেইখিনি যে আপুনি মানে প্ৰকাশ কৰিছে, সেইখিনি আমি বহুত ধন্যবাদ মোৰ অন্তৰৰ পৰা। আজি মই এটা কথা কৈছোঁ, আমি চেলিপতা গাঁও অঞ্চলৰ আমাৰ গিৰিধৰ ৰায় মোৰ বড় ভাই তাৰ ঘৰত মই প্ৰজেক্টৰ এনেকৈ পৰ্দা যে দেখিবলৈ আজি প্ৰথম উপভোগ কৰি পাইছোঁ বস্তুখিনি। মই নথৈ আনন্দ আৰু এনেকুৱা বস্তু আমি আমাৰ গাঁওখিনিৰ মানুহখিনি দেখাৰ পোৱাৰ কাৰণে আমাৰ গাঁওখনৰ আমাৰ মানে কি ক'ম, মই ক'বৰ ভাষা নাই। বহুত নথৈ আনন্দ হৈছে আৰু চবেই আহি যাইছে। আমি ভিতৰুৱা অঞ্চলৰ মানুহ হয়, আমাৰ গাঁওবাসীত বহুত আমাৰ চৰকাৰৰ পৰা ফেচিলিটি আমি কমেই পাওঁ। আমি নিজাববীয়াকৈ যিখিনি আমি বাহিৰৰ নলেজ শিকি আহোঁ, যিখিনি মই উপভোগ কৰোঁ জ্ঞান নলেজৰ বিষয়ে আমাৰ জ্ঞান হয়, সেইখিনি অনুমতি মই যিখিনি কৰিব সেইখিনি মই চেষ্টা কৰোঁ। সেই মৰ্মে আমাৰ বড় ভাই গিৰিধৰ ৰায়ে যিখিনি আমাৰ কৰিছে, আমাৰ গাঁৱৰ গোটেইখিনি মানুহ আজি